নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধুসকল আমি আজি বিশেষ এটা কাৰণত আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক অৱগত কৰিব বিচাৰিছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক বিভ্ৰান্তিত হোৱাৰ পৰা আমি কিছু সজাগ কৰিব বিচাৰিছোঁ যোৱা কেইদিনমান আগত ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীয়ে অৰাজনৈতিক সংগঠন হৈ এটা ৰাজনীতি দলক সমৰ্থন জনোৱাটো আমি আক্ৰাছো তথা আমাৰ যুৱ প্ৰজন্মই কোনো কাৰণতে মানি ল'ব পৰা নাই যিহেতু কোচ ৰাজবংশী সন্মিলনীক আমি পেৰেণ্টছ বডি বুলি ভাবোঁ তেখেতৰ নেতৃত্বতে আমি চলোঁ কিন্তু আমি ভাবিছিলোঁ তেখেতে সুস্থ এটা সংগঠনেৰে আমাৰ জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ হাতত ল'ব কিন্তু নিৰ্বাচন আহিলেই তেখেতসকলে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ আজি আমি ক্ষোভিত হৈছোঁ লজ্জিত হৈছোঁ এনে সিদ্ধান্তক আমি কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নাই যিকেইজন কোচ ৰাজবংশী সন্মিলনীৰ ব্যক্তিয়ে কোনো এক্সিকিউটিভ নোহোৱাকৈ এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তক আমি আক্ৰাছো তথা যুৱ প্ৰজন্মই ধিক্কাৰ দিছোঁ আমি এটাই কথা আহ্বান কৰিব বিচাৰিছোঁ কোচ ৰাজবংশী সন্মিলনীক যিহেতু তেখেতসকল অৰাজনৈতিক সংগঠন হিচাপত থাকিলে ভাল হয় আৰু যিহেতু প্ৰতিটো ৰাজনৈতিক দলত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকে নেতৃত্ব দি আছে বা যিকোনো দলতে কোচ ৰাজবংশীৰ লোক আছে তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত তেখেতসকলে এটা দলক মুকলিকৈ সমৰ্থন জনোৱাটো আমি যুৱ প্ৰজন্মই আমি মানিব পৰা নাই আৰু তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক যাতে তেখেতসকলে উঠাই লয় আৰু কোচ ৰাজবংশী জনগোষ্ঠীটোক বিভ্ৰান্তিত নোহোৱাৰ কাৰণে তেখেতসকলে যাতে আহ্বান জনায় নহ'লে কিন্তু আমি এই যুৱ প্ৰজন্মই যিসকল ব্যক্তিয়ে মুকলিকৈ BPFক সমৰ্থন জনাইছে তেখেতসকলে যদি আমাৰ কোচ ৰাজবংশী বসতি অঞ্চলত যদি কিবা কাৰণত মেল মিটিং কৰিব আহে তেতিয়াহ'লে আমি যুৱ প্ৰজন্মই তথা আক্ৰাছোই কিন্তু তেখেতসকলক মেল মিটিং কৰিবৰ কাৰণে আমি দিয়া নহ'ব যিহেতু তেখেতসকলে আমি জানিব পৰা মতে এটা বৃহৎ মানে ধনৰ বুজাবুজিত তেখেতসকলে মুকলিভাৱে সমৰ্থন জনাইছে BPFক চাওক আজি আমি এটাই কথা অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতসকলৰ যদি জনগোষ্ঠীটোৰ হৈ কিছুমান মাত মাতিছে জনগোষ্ঠীটোৰ স্বাৰ্থতে যদি তেখেতসকলে মুকলিকৈ সমৰ্থন জনাইছে তেতিয়াহ'লে তেখেতসকলে মুকলিকৈ নাযায় আমাৰ যিযোৰ দলত কোচ ৰাজবংশীৰ চেল হওক বা কিবা সংগঠন তেখেতসকলৰ নিশ্চয় আছে নিজৰ দলত তেখেতসকলৰ জৰিয়তে যাব লাগিছিল যিটো দলক BPFক BPF দলক তেখেতসকলে সমৰ্থন জনাইছে সেই দলত হয়তো আমাৰ কোচ ৰাজবংশী চেল আছিল এই কোচ ৰাজবংশী চেলৰ জৰিয়তে তেখেতসকলে হয়তো আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি সমাধান বা দাঙি ধৰিলে আমাৰ সমস্যাবোৰ দাঙি ধৰিলে হয়তো আমি নিশ্চয় আনন্দিত হ'লোঁ হয় তেখেতসকলে কিন্তু তেনেধৰণৰ নকৰি তেখেতে ডাইৰেক্ট গৈছে তেখেতসকলে এতিয়া আমি শুনিছোঁ গাঁৱে গৈ তেখেতসকলে BPFত বহু লোকক যোগদান কৰাৰ প্ৰচেষ্টা হাতত লৈছে কিন্তু তেনেধৰণৰ প্ৰচেষ্টাক আমি বিফল কৰিম বুলি আমি যুৱ প্ৰজন্মই সিদ্ধান্ত লৈছোঁ তেখেতসকলক এনেধৰণৰ প্ৰচেষ্টাক আমি কোনো কাৰণতে সফল হ'ব নিদিওঁ আমি আজি যি ধৰণে আমি একগোট হৈ আজি মিডিয়াৰ জৰিয়তে এই কথাখিনি আমি অৱগত কৰিছোঁ আজি আমি আৰু আগন্তুক দিনত আৰু আমি গাঁৱে গৈ নিশ্চয় আমি আমাৰ যি জাগৰণ এই জাগৰণটো আমি হাতত ল'ম আমি জনসাধাৰণক তথা কোচ ৰাজবংশী লোকক এইবাৰ বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ